ডিয়ার স্টুডেন্ট, তো আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ ত্ৰিকোণমিতিৰ পৰিচয়ৰ কমন কুৱেশ্যনবোৰ। তো মানে বহুত কেইবছৰৰ মানে কুৱেশ্যন চাই হাফ ইয়াৰলি ফাইনেল এক্সাম আৰু HSLCৰ এক্সামৰ মানে মেট্ৰিক পৰীক্ষাৰ বহুত কেইবছৰৰ কুৱেশ্যন চাই পেলাই মানে মই কেইটামান কুৱেশ্যন মানে তোমালোকৰ কাৰণে বাছনি কৰিছোঁ, যিবোৰ মানে পৰীক্ষাত আহিবই 100% গেৰাণ্টি দিব পাৰোঁ যে আহিবই। তো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাবা, তোমালোকৰ মই গেৰাণ্টি দিছোঁ 100% যে অলপ হ'লেও তোমালোকৰ সুবিধা হ'ব, মানে উপকাৰ হ'ব। তো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। তো ত্ৰিকোণমিতিৰ পৰিচয় মানে এইটো মানে ত্ৰিকোণমিতি নাম শুনিলে মানে বহুত ষ্টুডেণ্টে মানে ভয় পায়, ছাত্ৰ ছাত্ৰীয়ে ভয় পায় যে এইটো নাজানি কি, এইটো কেনেকৈ কৰিব। তো ইয়াত ভয় লগা কোনো কথা নাই। তো ইয়াৰ পৰা আমি তোমালোকৰ কাৰণে মই বহুত কষ্ট কৰি মানে বহুত কেইটা মানে কুৱেশ্যন চাই মানে বহুত কেইবাৰ ৰিপিট হৈছে সেই কুৱেশ্যনবোৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ। তো আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতি পৰিচয়, ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক। আজি মই মানে তোমালোকক সমাধান কৰি নিদিওঁ, কিন্তু আজি কেৱল কুৱেশ্যনকেইটা তোমালোকক মানে দেখুৱাই দিম। তো তোমালোকে কিতাপটো লোৱা আৰু এটা কলম লোৱা চিহ্ন দিয়াৰ কাৰণে, ঠিক আছে। তো প্ৰথমে আমি যাম অনুশীলনী 8.1। অনুশীলনী 8.1, কিন্তু ইয়াৰ আগতে উদাহৰণ যিবিলাক কৰি দি আছে তোমালোকে চাই ল'বা অলপ। মানে উদাহৰণটো কৰি দি আছে, এইবোৰ চাওঁতে মানে বেছি সময় নালাগে। তো তোমালোকে উদাহৰণখিনি চাই ল'বা। তো ইয়াত যে দি আছে ইয়াৰ পৰা মানে ইমান মানে ইম্পৰ্টেণ্ট নাই, কিন্তু ইয়াত যে দি আছে ইয়াত মানে ইমান ইম্পৰ্টেণ্ট নাই, কিন্তু তোমালোকে এই তিনিটা চাবা, 2, 3 আৰু 4, ঠিক আছে। এই তিনিটা চাবা, কিন্তু ইয়াৰ পৰা এই তিনিটাৰ পৰা মানে এই 4 নম্বৰ আৰু 3 নম্বৰটো আছে, এই দুটা মানে বেছি কমন হয়, বেছি ইম্পৰ্টেণ্ট হয়। তো তোমালোকে এই তিনিটাই চাবা, কিন্তু এই দুটা ভালকৈ চাবা। মানে এইটো কেৱল মানে মেট্ৰিকৰ কাৰণে নহয়, তোমালোকে যে হাফ ইয়াৰলি এক্সাম দিবা আৰু ক্লাছ 10ত যে ফাইনেল এক্সাম দিবা তাৰ কাৰণেও ইম্পৰ্টেণ্ট হয় আৰু মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো এতিয়া এইফালে আছে, এইফালে চোৱা, এইফালে এইটো 6 নম্বৰটো চাবা, ঠিক আছে। 7 নম্বৰটো তোমালোকে চাই ল'বা। তো ইয়াৰ পৰা আৰু তোমালোকৰ কাৰণে মই বহুত মানে বাছনি কৰিছোঁ, কিন্তু এই ইয়াত যিটো আছে এইটো মানে তোমালোকে যে সত্য যে আছে এইটো তোমালোকে MCQ কাৰণে এইটো কৰিবা, MCQ আহিব। MCQ কিন্তু তোমালোকৰ মানে ক্লাছ 10ত যে এক্সাম হ'ব তাতো আহিব, কেৱল মানে মেট্ৰিক পৰীক্ষাত যে আহিব সেইটো নহয়, তাতো আহিব। তো তোমালোকে ইয়াৰ পৰা 6 নম্বৰটো চাবা। ইয়াত আৰু এটা আছে, এই 8 নম্বৰটো চাবা, ঠিক আছে। 8 নম্বৰটো চাবা, মানে মই যেকেইটা কৈ দিছোঁ সেইকেইটা মানে চাবই লাগিব। ইয়াৰ পৰা মানে মই এইটো কোৱা নাই যে এই তিনিটাই চাবা আৰু বেলেগখিনি নাচাবা, গোটেইখিনি চাবা, কিন্তু এইকেইটা মানে বেছিকৈ চাবা, কাৰণ এইকেইটা মানে বহুত কেইবাৰ মানে ৰিপিট হৈছে। মানে মই এক্সাম দিছোঁ, মই মেট্ৰিক পৰীক্ষা দিছোঁ 2019ত। তো 20ত অহা নাই, কিন্তু 21তো কৰোণা গৈছে, তাৰপিছত 22ত আহিছিল, 24ত আহিছিল, 25ত আছিল, 26ত অহা নাই, মানে বহুত কেইটা আছে 26ত অহা নাই, গতিকে তাৰ কাৰণে 27ত মানে বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো এতিয়া যাম অনুশীলনী 8.2। এইটো হ'ল 8.2। তো ইয়াত যিটো আছে তোমালোকে ইয়াৰ পৰা এই 3 নম্বৰ, 1ৰ 3 নম্বৰ আৰু 1ৰ 4 নম্বৰটো চাই ল'বা। 1ৰ 3 নম্বৰ, 1ৰ 4 নম্বৰ, ঠিক আছে। এই দুটা চাই ল'বা। আৰু ইয়াত যিটো আছে 2 নম্বৰ এইটো MCQৰ কাৰণে চাই ল'বা, এইটো MCQ দিব পাৰে। আৰু ইয়াত যিটো আছে 3 নম্বৰ এইটো চাবা, ঠিক আছে। ইয়াত যিটো আছে এইটো মানে ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকে চাই ল'বা। আৰু এই 4 নম্বৰটো মানে MCQৰ কাৰণে, ঠিক আছে, MCQ আহিব। MCQ কিন্তু তোমালোকক মানে বেলেগ ঠাইৰ পৰা নিদিয়ে, কিতাপৰ পৰাই দিয়ে, ঠিক আছে। গতিকে তোমালোকে কিতাপৰ পৰা ভালকৈ চাবা। তো এতিয়া আহোঁ আমি অনুশীলনী 8.3, ঠিক আছে। অনুশীলনী 8.3
তো ইয়াত দিছে মান নিৰ্ণয় কৰা, এইবোৰ মানে MCQ দিব, কিন্তু ইয়াৰ মাজত মানে কেইটামান ডাঙৰ এই 4 এই যে 7 নম্বৰ আৰু 8 নম্বৰটো চাবা, ঠিক আছে। যি কোৱা যে প্ৰমাণ কৰা, এইটো 2 নম্বৰৰ দুটাই চাবা, 2 নম্বৰত যে দুটা দিয়া আছে এই দুটাই চাবা, আৰু ইয়াৰ পৰা যদি তুমি এই 3 নম্বৰটো চোৱা তেনেহ'লে 4 নম্বৰটো পাৰিবা, ঠিক আছে। মানে একেই, ইয়াতো ডিগ্ৰী ৰং, ইয়াতো মানে ডিগ্ৰীৰ কথা কৈছে, ইয়াতো ডিগ্ৰীৰ কথা কৈছে, মানে দুয়োটা একে ধৰণেরই হয়। ইয়াত আছে 10টো আহিছে, ইয়াত আছে 10। তো এই দুটা একেই হ'ব, এই দুটা যিকোনো এটা চালে তোমালোকে দুটাই কৰিব পাৰিবা। চ' তোমালোকে এই দুটাই কৰিবা, আৰু ইয়াৰ পৰা 5 নম্বৰটো চাবা, ঠিক আছে। তো এতিয়া আমি যাওঁ অনুশীলনী। এতিয়া আমি অনুশীলনী কৰিম। তো অনুশীলনীত যোৱাৰ আগে ইয়াত যে আছে উদাহৰণ 10, এইটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো মানে ডাইৰেক্ট তুলি দিয়ে এক্সামত, তো এইটো চাবা। এতিয়া আমি কৰিম কিমান, ইয়াত চোৱা, এইটো ইম্পৰ্টেণ্ট দিয়াই আছে, চাইছা। উদাহৰণ 14, এইটো চাই যাবা, উদাহৰণ 14টো ইম্পৰ্টেণ্ট দিয়াই আছে। মই মানে তোমালোকক আগতে কৈছোঁ যে উদাহৰণ যিখিনি দিয়া আছে তোমালোকে চাই ল'বা, কাৰণ উদাহৰণখিনি ইয়াত কৰি দিয়া আছে, কেৱল এবাৰ চাই যাবা যে কেনেকৈ কৰিছে, ঠিক আছে। এতিয়া আমি অনুশীলনী 8.4, ইয়াৰ আগতে এই উদাহৰণটো তোমালোকে চাবা, উদাহৰণ 15, ঠিক আছে। তোমালোকে উদাহৰণ 15টো চাবা, আৰু ইয়াত আছে অনুশীলনী 8.4। তো 8.4ৰ তোমালোকে যদি এতিয়া মই কওঁ যে গোটেইখিনি চাবা, তেনেহ'লে ক'বা যে ইয়াৰ পৰা তেনেহ'লে ইম্পৰ্টেণ্ট কি দিয়া হ'ল, ইম্পৰ্টেণ্ট দিয়া নাই। তো ইয়াৰ পৰা ইম্পৰ্টেণ্ট সিমান মানে ইম্পৰ্টেণ্ট মানে ইয়াৰ গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মানে ইয়াত গোটেইখিনি প্ৰমাণ কৰিব দিছে। তো ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মান কৰিব দিয়া আছে। আৰু এইটো যে দিয়া আছে 4 নম্বৰ, ইয়াত আছে উত্তৰটো বাছিলে, এইটো MCQৰ কাৰণে। আৰু ইয়াত আছে 5 নম্বৰ, অবেদ কেইটা প্ৰমাণ কৰা, ইয়াত কেইটামান অবেদ দি আছে, সেইবোৰ প্ৰমাণ কৰিব দিছে, ঠিক আছে। তো আৰু এইফালে যিটো আছে তোমালোকে এইটো ভালকৈ চাবা, এই 9 নম্বৰটো, 10 নম্বৰটো, আৰু 6ৰ যে আছে 6 নম্বৰ যে আছে, 6ৰ 3 নম্বৰটো চাবা, আৰু এই 2 নম্বৰটো, 2 নম্বৰ আৰু 3 নম্বৰটো ভালকৈ চাই যাবা, আৰু ইয়াৰ লগত 5 নম্বৰটো চাই যাবা। তো এইখিনি আছিল আজিৰ মানে সৰু এটা ভিডিঅ' তোমালোকৰ ইম্পৰ্টেণ্ট দিয়াৰ কাৰণে, মানে তোমালোকক অলপ সহায় কৰাৰ কাৰণে অলপ চেষ্টা কৰিছোঁ, মানে বহুত কষ্ট কৰিছোঁ, বহুত কেইখন কুৱেশ্যন চাইছোঁ, বহুত কেইবছৰৰ, কমচে কম তোমালোক ধৰা যে কমচে কম 7-8 বছৰৰ হ'ব কুৱেশ্যন চাইছোঁ, পুৰাণা কুৱেশ্যন, আৰু হাফ ইয়াৰলি, ফাইনেল এক্সাম, HSLC মানে মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন, বহুতো কুৱেশ্যন চাইছোঁ, চাই পেলাই মানে বহুত কষ্ট কৰি তোমালোকৰ কাৰণে এইকেইটা কুৱেশ্যন লৈ আহিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা, বহুত কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে, আৰু ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে সিহঁতৰো অলপ উপকাৰ হয়, ঠিক আছে। তো আজিৰ কাৰণে এইখিনি। তো পৰৱৰ্তী আমি কি ভিডিঅ' কোনটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট দিম তোমালোকে কমেণ্ট কৰি দিবা। তো ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে সকলোৱে অলপ সুবিধা পায়। তো আজিৰ কাৰণে এইখিনি। তো ইয়াৰ পিছৰ ভিডিঅ'ত কোনটো চেপ্টাৰ লৈ আলোচনা কৰিম সেইটো কমেণ্ট কৰিবা। আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।